নমস্কাৰ, মোৰ নাম শ্ৰী হিমাক্ষী শৰ্মা দাস। মই এটি কৌতুক ক'বলৈ ওলাইছোঁ। এখন গাঁৱত এখন বিদ্যালয় আছে। তাত বহুত কণ কণ ল'ৰা ছোৱালীয়ে শিক্ষা লাভ কৰিছে। কিন্তু এই বিদ্যালয়খনৰ ল'ৰা ছোৱালীবিলাকক লৈ শিক্ষক বৰ সমস্যাত পৰিছে। কিয়নো এই ল'ৰা ছোৱালীখিনি পঢ়াত একেবাৰে অমনোযোগী আছে। সদায়ে শিক্ষকে A for আপেল, B for বল, C for কেট এইবোৰ পঢ়াই ভাগৰি পৰিছে। কিয়নো ল'ৰা ছোৱালীবিলাকে কোনো দিনে এইবোৰ মনত ৰখা নাছিল। সেই লৈ শিক্ষকজন বৰ সমস্যাত পৰিছে। শিক্ষকজনে ভাবিছিল ইহঁতক বাৰু কি কৰি পঢ়ালে ইহঁতৰ মনত থাকিব। তেনেকৈ ভাবি শিক্ষকজনৰ মনত এটা বুদ্ধি লাগিল, মই ইহঁতক এটা বেলেগ ৰূপ লৈ পঢ়াব লাগিব। এই বুলি ভাবি শিক্ষকে কি কৰিলে, A for অনিতাৰ মাক, B for বলেনৰ মাক, C for চন্দনৰ মাক এনেকৈ পঢ়াব ধৰিলে। এনেকৈ পঢ়াই M for মাধৱৰ মাক পালেগৈ। তাৰ পাছত কি হ'ল, পিছদিনাখন বিদ্যালয়খন চাবৰ কাৰণে ওপৰৰ পৰা এজন শিক্ষক আহিল। তেতিয়া শিক্ষকজনে সেই শ্ৰেণীকোঠাটোত সোমাই ল'ৰা ছোৱালীখিনিক সুধিলে, বোলে তোমালোকে ইংৰাজী পাৰা নহয়? তেতিয়া সকলো ল'ৰা ছোৱালীসকলে বোলে পাৰোঁ। ঠিক আছে, তেতিয়াহ'লে তোমালোকে কোৱাচোন W for কি হয়? তেতিয়া এজন ল'ৰাক যেতিয়া সুধিলে, ল'ৰাজনে ক'লে বোলে মই ছাৰ ক'ব নোৱাৰোঁ। তেতিয়া আন এজনী ছোৱালী সুধিলে, বোলে মাইনা তুমি কোৱাচোন W for কি হয়? তেতিয়া ছোৱালীজনীও নাজানে বুলি মনে থাকিল। তেতিয়া আন এজন ল'ৰা সুধিলে, বোলে বাবা তুমি কোৱাচোন W for কি হয়? তেতিয়া সেই ল'ৰাজনে কি কৰিলে, তাৰ পৰাই উত্তৰ দিলে, বোলে ছাৰ মাধৱৰ মাক উল্টি আছে। ধন্যবাদ।